हेलो फ्रेंड्स मैं एने भिडिओ सकलोके स्वागतम जानालो एखातर लगत आरो আজি তাৰমানে কথাটো হৈছে কি আমাৰ এফালে বহুত পানী নহয় সেইকাৰণে আহিব পৰা নাই ট্ৰেক্টৰ এখন আহি আছিল কিবা কিবি ব্ৰইলাৰ ফাৰ্ম এখনৰ হেৰি লৈ মুৰ্গী লৈ তাতে ফাৰ্মত পানী উঠাৰ কাৰণে সেইকাৰণে সেইখনৰ লগতে গুচি আহিলো এওঁলোকৰ এফালে পানী হোৱা নাই পুৰা বিন্দাস আছে সেইকাৰণে হাঁহি ফূৰ্তি কৰি ঘৰতো যাব পৰা নাই বেচেৰি কালি আহি পাইছিল ইয়াতে থাকিলে গতিকে ময়ো এক পাক লগ কৰিম বুলি গুচি আহিলোঁ এইফালে ৰাস্তাত এহঁতৰ পানী চানী উঠা নাই অ বৌ ক'ত দাঁড়াদাঁড়িকে আছা এই কণ্ডিশ্যন গাঁৱৰ কাৰোবাৰ হাতত জাল কাৰোবাৰ হাতত মাছ দিবাংগৰে নাছিলে নেকি দিবাংগৰতো ঘৰত পানী উঠিছে এই যে চোতালতে আৰু এইবিলাক মাছ আহি আছে আৰু উঠছি উঠছি বানপানীৰ অৱস্থা আমাৰ গাঁও কৈ তই বেছি আসবি ফ্ৰেণ্ড যোৱাকালি এইখিনি পানী উঠা নাছিল আজি এইখিনি জেগাটো একাঠো পানী হৈ গ'ল এই মোটামুটি আমাৰ ঘৰৰ আগ যাই পাবই আৰু পানী কি কৰিব আৰু জালখন লৈ ওলাই আহিছোঁ মাছ চাছবিলাক পূৰা ৰাস্তাই ঘাটে ঘূৰি আছে জালখন পাতি পেলাই দুটামান মাছেই ধৰোঁ খোৱা লোৱাৰ কাৰণে চব্জি তব্জিৰো অলপ প্ৰব্লেম এতিয়া ক'ৰবাত মাছ দুই এটা বজিলে খাব পাৰিম তাতে দি ফ্ৰেণ্ডছ গাঁৱৰ অৱস্থা খুবেই বেয়া একদম য'ৰ পৰা চাই তললৈকে পানী যোৱাকালি পানী বহুত কম আছিল ইয়াতে এতিয়া বহুত বাঢ়ি গ'ল আমাৰ চকটো পূৰা কমপ্লিট পানীৰ তলত এইফালে গোটেই পানী আমাৰ গাঁৱৰ মেক্সিমাম ঘৰে এতিয়া পানীৰ তলত এয়া গোহালি ঘৰ পাকঘৰ এই মেইন ঘৰত পানী উঠিবই আৰু অলপমান আছে এই চব পানী পানী হৈ গৈছে যোৱাকালি যুগলহঁতৰ ঘৰত ইমান পানী উঠাই নাছিল আজি গোটেই ঘৰ একদম চববিলাক পানী বাঢ়ি চব তল গুচি গ'ল এই ঘৰৰ এইটো ঘৰৰ বেৰা চেৰা চব ভাঙি পৰিছে এই বস্তু বাহিনীবিলাক এনেকৈ থ'ব লগা হৈছে গোটেই ঘৰত পানী একেবাৰে ইমান দুখ লগা অৱস্থা বিচনা চিচনা কাঠৰ বিচনা চিচনা এইবিলাক চব এতিয়া উই আছে গোটেই উই ভাঙি আছে এইবিলাক উইয়ে নষ্ট কৰি পেলাব এতিয়া আমাৰ বিচিত্ৰ ভাই ভেল লৈ আহিছে বস্তু বাহিনীবিলাক কৰিয়ে আছে এই ভেলত বস্তুবিলাক নি থকা হৈছে কেনেকুৱা বেয়া লগা অৱস্থা হৈছে এই ব্ৰইলাৰ মুৰ্গীবিলাক ফাৰ্মত মানুহে পুহিছিল এতিয়া পানীৰ কাৰণে চব পানী উঠি যোৱাৰ বাবে কম দামতে দি দিব লগা হৈছে বহুত দুখ লগা অৱস্থা মোৰ মানুহজনী ঘৰলৈ একবাৰ চাম বুলি ওলালোঁ তাই যোৱাকালি আহিছে ঘৰত আহিব পৰা নাই মনটো বেয়া লাগি আছিল আমাৰ এইখিনি বাট পানী উঠাৰ কাৰণে মই ট্ৰেক্টৰতে উঠি আহিলোঁ এই দলঙলৈকে ওলাই আহিলোঁ এতিয়া ৰ'দ দিছে আজি বতৰটো অলপ ভাল লাগিছে ইফালে জাল দুখন পাতি থৈ আহিছোঁ ইয়াৰ পৰা গৈ পেলাই ডাইৰেক্ট জাল দুখন চাব লাগিব চব্জি তব্জি নাই একো কিবাকে মাছ কেইটামানে ভাল আছিল যোৱাকালি চাংচাৰী হৈ বাইতালৈ যোৱা এই ৰাস্তাটো আপোনালোকক মই দেখাইছিলোঁ এই ৰাস্তাটোত ইমান পানী নাছিল আজি চাওঁ একদম নদীৰ নিচিনা একদম ব্ৰহ্মপুত্ৰৰ নিচিনা ধাৰাসাৰ সোঁত বৈ আছে দুয়োফালে একদম প্ৰকাণ্ড পানীৰ সোঁত ঢৌ ফ্ৰেণ্ডছ যোৱাকালি এইটো ৰাস্তাত পানী আঁঠুৰ তলত আছিল আজি পানী চাওক এই কৰঙনৰ ওচৰত আহি পৰিছে কিমান পানী বাঢ়িছে এদিনৰ ভিতৰত আৰু যদি এনেকৈ বাঢ়ি থাকে হয়তো আমাৰ গাঁওখন গোটেই তল যাব এই কৰঙন পানী আমাৰ গাঁৱৰো অৱস্থা দুৰ্দশা মানে অৱস্থা নোহোৱা হৈছে এইবিলাক খুৰাহঁতৰ ঘৰৰ গোটেই পানী পানী হৈ গৈছে দুলিটো হালি পৰিছে ধানবিলাক উলিয়াই আছে এই বিকিয়ে হেল্প কৰি আছে গাঁৱত এনেকৈ সহায় কৰি চলিব লাগিব আৰু এইবিলাক গোটেই ছাগলী তাগলী ৰখা জেগা আছিল চব পানীৰ তলত জালখন পাতাই কেইটামান মাছ পালোঁ আজি দুপৰীয়াৰ কামটো চলিব আৰু এইকেইটা মাছেদি বানপানীৰ বিষয়ে কিবা ক'বা নেকি এতিয়া অলপ ডাঙৰকৈ কোৱা শুনা নাই ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে য'তেই আছে ভালে কুশলে থাকক বানপানী হ'লে অলপ সাৱধানেৰে চলিব
গতিকে এই আৰু